তিনিচুকীয়াৰ জ্যোতিনগৰত নতুন উপপথ নিৰ্মাণৰ আধাৰশিলা স্থাপন। তিনিচুকীয়া নগৰৰ জ্যোতিনগৰৰ 4 নং ৱাৰ্ডৰ বাইলেন 6ত এটি নতুন উপপথ নিৰ্মাণৰ উদ্দেশ্যে আজি আধাৰশিলা স্থাপন কৰা হয়। এই উপলক্ষে তিনিচুকীয়া সমষ্টিৰ বিধায়ক পুলক গোহাঁই উপস্থিত থাকি আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰে। জানিব পৰা মতে বিধায়ক পুঁজিৰ পৰা আবণ্টিত 5 লাখ টকাৰ ব্যয়েৰে উপপথটো নিৰ্মাণ কৰা হ'ব। স্থানীয় বাসিন্দাসকলৰ যাতায়াত ব্যৱস্থা অধিক সুচল আৰু সুবিধাজনক কৰি তোলাৰ লক্ষ্যৰে এই উন্নয়নমূলক পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইফালে তিনিচুকীয়া টাউন মণ্ডলৰ ভাৰতীয় যুৱ মৰ্চাৰ সভাপতি কৃষ্ণা মাহাতুৰ তত্বাৱধানত পথ নিৰ্মাণৰ কাম সম্পন্ন কৰা হ'ব বুলি জানিব পৰা গৈছে। স্থানীয় ৰাইজে এই পদক্ষেপক আদৰণি জনাই শীঘ্ৰেই কাম সম্পূৰ্ণ হোৱাৰ আশা ব্যক্ত কৰিছে। তিনিচুকীয়া সমষ্টিৰ জ্যোতিনগৰ অঞ্চলৰ এটি পথ পাইলেন নম্বৰ 6, যিটো পথ প্ৰায় 100 মিটাৰমান যথেষ্ট বেয়া হৈ আছিলে ৰাস্তাটো, আৰু বহুদিনৰ পৰাই ইয়াত বসবাস কৰা মানুহৰ এটা সমস্যা হৈছিল অহা যোৱা কৰোঁতে। এই পথটো নিৰ্মাণৰ কাৰণেও এই অঞ্চলৰ পৰা ৰাইজেও কৈ আছিল আৰু প্ৰয়োজনীয়তাও আছিল। গতিকে আজি এই পথটোৰ আধাৰশিলা ৰখা হৈছে যাতে পথটো 100 মিটাৰ পথটো সম্পূৰ্ণ হৈ উঠে। পেভাৰ্ছ ব্লকেৰে নিৰ্মাণ হ'ব। এই পথটো প্ৰায় 11 মিটাৰ বহলৰ আৰু 100 মিটাৰ দীঘলৰ এই ৰাস্তাটো। আৰু এই ক্ষেত্ৰত আমাৰ ৱাৰ্ড কমিশ্যনাৰ ডক্টৰ পায়েল শৰ্মা ডাঙৰীয়াৰ যিটো উদ্যোগ আছে আৰু স্থানীয় আমাৰ দলীয় কাৰ্যকৰ্তাসকলেও এই ক্ষেত্ৰত বিশেষভাৱে উদ্যোগ গ্ৰহণ কৰিছে। গতিকে এই ৰাস্তাটো খুব সোনকালে যেতিয়া নিৰ্মাণ হৈ উঠিব, তেতিয়া এই অঞ্চলত বসবাস কৰা লোকসকলৰ যাতায়াতৰ ক্ষেত্ৰত যথেষ্টখিনি সুবিধা হ'ব। গতিকে আনুষ্ঠানিকভাৱে আজি এই পথটোৰ আধাৰশিলা ৰখা হৈছে আৰু খুব কম সময়ৰ ভিতৰতেই এই পথটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিব। তিনিচুকীয়াৰ পৰা মহম্মদ আসিফৰ ৰিপৰ্ট, নিউজ 7 আছাম ডেইলি।